আঙুলি মাৰি দিছোঁ অলপ থাকে বোলে ভাল বডি এটা আনো টাকা পইচা মই মাথা মাৰিম নহয় তোৰ বয়সটো উল্টাকে পাৰি যাই আছে নেকি পৰশুৰাম বিয়া চিয়া কৰবা নেদে নেকি চান্সে নেদে নেকি সুবিধাই নেদে মাই বাই সেনকে ৰাখিব লাগে কেনে হ'ল যা ঘৰ পালি যা হা পিন ওলাই আছে পিছফালে ফুটি যাব পিঠি চুপা বাটৰ এটা শিৱ মন্দিৰ আছে বেলগাছ লৈ উমে আহিবি ডাইৰেক্ট আচাৰ চাচাৰ লৈ ডাইৰেক্ট পুখুৰীত নামি গেলি হ'ল উঠবা লগা নাই নাথকে যায় কোনো লাজ নাই ৰিক্সা নাই মস্ত মানুহটো সেই কলডিল চুৰ কৰবা গেছা তো সেই যিয়ে হাতে পাব একতো দিল কাটা যায় কি হাত লাগিছে মুৰ্গীত উঠাতে উঠি দিছি কাৰোবাক যাব লাগে বোলে হল বুলি আৰু তাই কিমান ব্ৰাছ কৰিবি বাটকেইটাই কষ্ট পাই না আজি অলপ আঙুলি দিয়ে আঙুলি মাৰি দিছোঁ অলপ আঙৰাই দি ঘূলি কিন্তু চাফা হয় চিকা হয় তাত এতিয়া পিছত কয়লাই দি ঘূৰিব লগা হ'ব যিটো হাতত গুটখা খাওঁ আছে কিন্তু তাত ঠিকে যা যা নাই বিয়াৰ এই বাইদেউক থৈ আহিলোঁ চামতা জাক দে পৰত ধনাৰ ক'ত কাকপি আৰু চামতাক আহিবাই লাগব আৰু দিপৰা এইবাৰ মাইক আনবা লাগব যদি থাকোঁ আৰু গুৱাহাটী নাযাওঁ আজি কিবা আছে বাইদেউ আৰু কিবা মানে হেৰি মাইৰ শ্ৰাদ্ধ সকাম শ্ৰাদ্ধ কাম মায়ের মানে বাইর মায়াক বাইদেউর মায়াক মানে মোর মায়াক খাওয়া ফুটি থাকা জীবনলে অমানিশা নামিলে ও মাই মই আহি গ'লো আহাতে জয়সাগৰৰ পেহী আৰু তাত সোমাই আহিছোঁ দে একবাৰ পেহাক দেখ লগ নাপলো খালি কি মানে লগ নাপলো মানে হেৰি বাগাত দি আছে পেহীক লগ পালোঁ ৰমেন দাদা জ্বৰ বোলে মস্ত মই কিন্তু ইষ্টুকুৰমা সম্বন্ধ ৰক্ষা কৰাত বেয়া নহয় দেই আচলটো ইষ্টুকুৰমা খাই বিৰাট ভাল পাওঁ মই মৰম কৰিছিল কাৰণেতো ময়ো যাওঁ আহিলি প্ৰত্যেকবাৰ যাওঁৱে চলটো বেয়া নাছিলোঁ তই কি চামতাক যাবি মই যদি যাওঁ না মইতো যাওঁ নেগলিও কথা নাই মই তই যদি গুৱাহাটীত নাযা এনকে কওঁ তইতো ঠেং দাঙিয়ে আছা এটা কাম কৰোঁ দেই চামতা ৰাতি এটা বিয়া কৰ মই আছা নে কোনোবা বিবাহৰ পাত্ৰী মই পাত্ৰ ৰখি আছোঁ চামতাৰ পশ্চিম চামতা গন্ধাৰ অস্ত্ৰ ধলি বিৰাট ভাল গো পূজাৰ খলাত তেতিয়া চাবি বুজি পাইছা না কিটো কৈছোঁ মানে ধৰি লওক বাইদেউ আহিল বাইদেউক থবা শাহুৱে বৌৰে গেলি তাৰপিছত আৰু বৈৰাক থবা আৰু বাইদেউ আহিব বৈও আহিলি বাতি কাটি থাকব বহুত খৰচ হ'ব ধন অহা যোৱা থাকব পাৰবি নালগে বোলে কি বিয়া না চামতা ৰাতি নালগে থৌগা কিন্তু বেলচৰৰ ৰাতি গেলা বেলচৰ চামতা তই আৰু টকা পইচাৰে চিন্তা কৰি থাকে বোলে ভাল বডি এটা আনো টাকা পইচা মই মাথা মাৰিম নহয় তিৰি শিল খাব গিৰাক ভাল হ'লে তিৰি শিল খাই হ'লেও থাকব হয় না তোক গেলি ধুনীয়া বস্তু এটা আনছো মিল্ক এণ্ড নাট চকলেট এইটো চকলেট পাবাৰে নাই থেইগাৰ ফুলা বিদ্যা আজিকালি নাপায় মিল্ক এণ্ড নাট চকলেট না থেইগাৰ ফুলান দিছিৰি আনছো তোক গেলি মই গাখীৰ লাগে খা কি কৰোঁ এতিয়া ৰাজেশ তাৰ পৰাই আহক একবাৰ সেনেকৈ বাতি কাটি থাকোঁ দে গম পাই 3 কাপ না 2 কাপ চাহ খালে দি গাখীৰ দিয়া বাইদেউ খাইছোঁ খাম এতিয়া আৰু কি নাখাওঁ নহয় খাম বনো চানা গল্লা আছে না চানা গল্লা দি চাৰি খাওঁ দে আৰু একেটা দিন সুখত তাতে গেলিতো আৰু ভাত ৰন্ধা বাচন ধোৱা তিৰি মানুহৰ নিচিনা কাপোৰ ধোৱা চাহ তাহ দোকানত খাব লাগে খৰচ এই ৰাণী চুম দে ৰাণী দাইদাৰী দুটাক বেচিছি দৰকাৰ নাই দাইদাৰী দুটাক বেচিছি এগুণ ৰাতিপুৱা 5টাতে উঠি কিনে কি কৰি আছা তই কি খাইছা এইটো চা আই সৰু চলিৰ নিচিনাই চকো পাই খাইছি তোৰ বয়সটো উল্টাকে পাৰি যাই আছে নেকি
চানা গল্লাই চকবা হাঁহি নাছে খ বস্তু দেখলি বাপ এনা তাৰমানে মুখত পোহৰ এটা আহে খাই দি চব দি জুচ উলিয়াই দি তাত চক পায় ভাগিনেও নাখয় চানুও নাখয় খাই দি ছাগালটোক দিলে অলপ এনাই মৰম শুকনা মৰম দেখি থাকা গাখীৰ লৈ আৱাজ পাগলত দেখ ঘৰে পাগলা উঠছে মাই খালে চালে পানী নাই না ঘৰে পাগলা উঠছে পৰশুৰাম পৰশুৰামৰ বাফালততো এক চাহ এটা দিয়ে মাই পাগলা উঠছি দে কিবা খাবা আহিছি দে দি ভাঙি পেলো চব কি ফালছি চেলো নাই ভালা গেছি কি চেলেছো 10 বার মতো 10 বার একবার হল দুইবার হাতে হলো কিন্তু তিনবার চারবার ছয়বার এসালা বেশি 6 বার ও ভাই 7 বারে যাইছা দেখো তো 10 বার দিয়া ও 7 বার দুখু এসালা গেল দেখুন কোন চেলো গেছি ফালছি দুখু ও ভাই ওই সালেছি ওই সালেছি ও রানী রানীমা খ খ খ খ মই নাই মাতছো দা আছনা চাইছো ভাত খাবলে মাতিছা যে তুমি ভাত খাবলে কি দিছা এয়া হল দালি আৰু কি আছে তে নৰসিংহ নৰসিংহ পুদিনা আৰু এই কি মানমুনি কচু বনাবলে কলা কচু পাবাওতো লাগব না মই তোক ঢেঁকাৰ ফুল বিচৰি আনি দিবা পাৰো তোক মই কচু আনি দিবা নোৱাৰো মাই এই আঞ্জা খাবি তই খাবি নি কচু ক খাবি নি কচু আনলি আৰু তই কলা কচু খাবি না কিয় নাখাওঁৱে আনলি তই দিপৰা আজি কলা কচুৱে বনাব লাগিব দুটা বগৰী ফেল দিবি না মই বনাম বনাবি মই এটা বনাব চানাব আইয়া বটলাক গেছলো বোলে অলপ ফুৰি আহোঁ নাই মাদাৰে ফোন কৰি আছে মই বাইক নিয়া নাছিলোঁ এখন গ্লেমাৰ এখন লৈ আহিছোঁ লগতটো দাদা এটা এতিয়া আৰু জীয়াক ঠেক যায় থাকবা নোৱাৰা হৈ গৈছে এটা বাজাই নাই মই বোলো অলপ ফুৰি আহোঁ দে আপি চাপি চাই আহোঁ স্কুল চিস্কুল ছুটিও পাৰিছি নাই বিয়া চিয়া কৰবা নেদে নেকি চান্সে নেদে নেকি সুবিধাই নেদে মাই বাই সেনেকৈ থাকিব লাগে কেনে হ'ল যা ঘৰ পালি যা চিটটো নামান মুচি দিওঁ দে আজি গোটাই টাইপলা চিপলা পূৰ্ব মাইল কৈছি হৈ গেল যো ৰেডি হা পিন ওলাই আছে পিছফালে ফুটি যাব পিঠি মেলিবি যাওঁ দে চামতা যাওঁ বাই বাই তই থাকি আহিছে না 4 দিন 5 দিন আমি 2 সপ্তাহ থাকিম মাই আৰু মই সঁচাই কি চোন বাছ বাগান দিব দে মাগা দিম ফিল্ড দে অলপ বিচাৰা ফেচবুকত চিনাকি আজি ফাৰ্ষ্টতে আজি প্ৰথম লগ পাইছোঁ মানে চামতাতে ঘৰ বাইদেউহঁতৰ কাষত এখনি তোমাৰ কি বুলি কয় গন্ধাই ন এখনি আমাৰ পশ্চিম খামটা পশ্চিম চামতা আমাৰো বাইদেউহঁতৰ ঘৰৰ কাষতে আহিয়ে চফাত দীঘাল দিছোঁ মই নাই তহঁতৰ ঘৰত গ'লেও এনেকৈ কাৰোবাৰ যে মাতা ঘৰত ডাইৰেক্ট দীঘাল দিম আৰু বেলেগ কথা বাৰ্তা নাই এইটো নানু নানু ফটো আছে ফটো কয় দি খাইছ ধুত্ৰি দি ধুত্ৰি না গলে দি মই ভাত খাইছো খাই দে খাই দে মই চুৰ বুলি ভাবছিলো চৰে মাৰি আছ নেকি বান্দৰ মই বোলো চৰে মাৰলা নেকি নাই দেখোন বান্দৰ ধুনীয়াৰ গু মাখা খাই এনা এনা ডাঙাৰটোৱে গড়ে হলৰ মানুহে গু কিনকে খাব পাৰে হা নাহে গু গু নাখায় কি কৰে তে
গাত ধুৱে নেকি গু গাত আগতে যে ফেলছিল যি হা সেই আজি ইটা নাই আগৰ দেখিছা না এই অনুদানৰ গেলি এই ভিনদেউহঁতৰে মাটি আমাৰ ইমান থাকবা লাগিছিল মই আধা বেচলো হয় সেইকাৰণে নাই বান্দৰে নাৰিকল খোৱা মানুহ 50 কেজি মাছ এইটো খানাৰ মাছ এৰে দিছ না এতে দিছ মাছ দিছ না এৰে পৰা উঠেছ এৰে পৰা উঠে সেইটো পুখুৰীত দিছো সেইটো 50 কিলো উঠছে আজি আৰু এইটো পুখুৰীতে হেৰি হেলা আছে আৰু আটা থোৱা নাই পানী তই মাছ খাবা যদি আহিবি এনাই দিব যা দিবা না ভিনদেউ ভাবছি অলপ এইটো পুৰা চামতা গন্ধিয়া বুলি কয় নাই নাকি পশ্চিম চামতা কিবা চোপা আছিল মহাপুৰুষীয়া চোপা বাটত এটা শিৱ মন্দিৰ আছে বেলগাছ লৈ সোমে আহিবি ডাইৰেক্ট আশ্ৰা চাশ্ৰা লৈ ডাইৰেক্ট পুখুৰীত নামি গেলি অলপ উঠবা লগা নাই নাটকে যায় কোনো কালি কমিশ্যন অলপ মোক দিবি বাইদেউৰ হাতত দি গেলি হ'ল এনাই ভাত খুৱাব মাংস আৰু মাছেদি লাগে দিছে কামত হৈছে আলহী চালহী খাবা যাচবি কেনে কথা সিদিনাৰ সেই গাঁৱৰ ভাটিবেলাৰ ফুটেজ কেইটামান ডিলিট হৈ গৈছে মানে হেৰিৰ পৰা তো ডাইৰেক্ট গুৱাহাটী আহি গ'লোঁ এনে আধা জৰা লাগি দিম দে আজি আৰু এইবিলাক দেখিছা না এই মস্ত বিল্ডিংটোৰ মালিক সি এটাই চলি একলা চলি কলডিল চুৰ কৰিব গৈছে এইটো কলডিল অমলি আছে দেখিছা না সেইটো চুৰ কৰে বোলে যা খাই পেলো লাজ নাই ৰিক্সা নাই মস্ত মানুহটো সেই কলডিল চুৰ কৰিব গৈছা তই 20 টাকা লয় কলডিলো কি চুই দে বাবু ইমান ডাঙৰ কলডিলটো তাৰ হাতত দেখিছা না চামুচ লৈ থকা আনতাই এই বোলে 200 ঘৰত যা চুৰ কৰিছি যা কৰপা আনলি চুৰ কৰি চুৰ হৈছে বাহ কি মালে বয়ে আৰু তাতে ৰখি আমি ফাৰ্ষ্ট নৰো ঘৰত লৈ যা লোকেল মুৰ্গী দি বনালে মজা লাগে জাহাজী কলৰ খাইতো গৰম পানীত ভিজে থলি ভাল নিমখ দি কিনে ভিজে 10-20 মিনিটমান ভিজাই খাব পাৰি থাকিম লোকেল মুৰ্গী আনা মই বনাম যা বিদ্যা বনাম আনবি না গোটেইকেইটা মিলি হ'ব দে নহয় ৰ মই এতিয়া বিছনাৰ তলৰ পৰা 500 টকা এখন নহয় কিন্তু বিদ্যা ঘৰত যাতে 2টা বজাত মানুহে ভাত খাই আমি চাহ খাব আহিছিলোঁ এতিয়া ডিমা লৈছোঁ এতিয়া ভাত বনাম গাঁৱৰ পৰা আহিলে সেয়ে দিগদাৰ অলপ কম্বল চম্বল লৈ আহিব পাৰে দেখোন চুৰ যা গৰমৰ কেইদিন তই উঠবি যা ঠাণ্ডাৰ কেইদিন মোক দিবি তই নাম পঢ়িলা চোন নাম পঢ়িলা ইফালে 24 ইফালে 0 কাউনা হৈ সব হাত দি আছে পাওনা হয় সব গিলে হাত মেলি আছে নহয় ৰবা ওস্তাদৰ খেলা হেক দিখা আন্ধাৰ গৈছে মানে তো নাখাই নিখা হৈছে এটা কিন্তু তই কাৰণে লখৰা যোৱা খেলবা যা ভালেও তোৰ বাইকখন নিম দে পালসার তো দুই কাম নাই হিমালয় যাই মজা লাগে তেল গিতে মুরকাল যাব তেল বেশি হেক্সা গম না পাই আকৌ হেক্সা গম না পাই তেল তো কম পাই তুই হেক্সা তো কম পাবি বুকুর হেক্সা মানে নাকি দে তুমি দিন কাম নাই হিমালয় যাম না ওদিটা দে আপনি রিকশা যাম দে কাটা যাও যা কাম কাটি পান খাম কাটা পান খাই যা কথাটো একদম সঁচা কথাটো কওঁ না তাকো মই ভাত বনাইছো আঞ্জা বনাইছো সি আৰু ডিউটি যাব ভাতকেইটা খাবা আহিছে মই যদি ভালকে খেলা কৰোঁ আজি 1টা বাজব 1টা নাবাজিলেও 12:50 মান হ'ব ৰাতিপুৱা সেইকাৰণে মই হল্লো জানিব ভাতকেইটা এনা আমাৰো এনেকৈ খাই দিওঁ কিন্তু তোৰ য'তে খাই যাম দে বগাটো কাটিম চাবি দেখিছা না পুৰা খাইছে না এইকেইটা ভাত নাখাওঁ কি কেইটা ভাত নাখাওঁ খা একো দেৰি লজত নাখাওঁ তাৰমানে হাতী গৈছিলে কোন নাযায় নেকি তোমাৰ আছে না জচৰ মোবাইল আছে হৰজিত ডেকা মাৰবা দেই আৰু তোৰ আছে না এই লবি তোৰ মোবাইল নাই না তোৰ নাই কি কৈছা কচোন নীল দিবি 20 টাকা পাবি নীল দিবি দে দিম হ্যাঁ গুদু দেখছি ফাট দেখা নাই ঠান পাতা মানুহ দেখা নাই ঠান পাতা মানুহ জল বড় বহুন
তাতেতো কাঠৰ গুটি মই ভাবিলোঁ সৰুতে জন্ম হওঁতে কাঠৰ গুটিৰ লগত খেলা মানুহ সেইটো সি কৈছে নীল দিব দিব নলা 20 টকা দি 7 পইচা সেই যিয়ে হাতে পাব একতো নীল কাটা যায় কি হাত এইফালে গুচোন তই কি মন দিছা এইগিলা তুমি যাও বাই ইয়াৰ পৰাই নীলটো বাচে কিনে মই ডাইৰেক্ট মোৰ লগৰ কেইটামানৰ ৰুমত আহিছোঁ আহি কিনে বোলো খানা খাওঁ ইয়াতে গাহৰি বনাইছে আৰু এতিয়া আমি বাংনা আৰু বিলাহী কৰিম বাংনাটো পূৰ্বা দি 40 টকা বেছিয়ে লওঁ হৈছে দে পূৰ্বা দি মিঠাটো লাগিছে ন এই ৰাতি 11টামান বাজিল এতিয়া হেংৰাবাৰীত লগতো থৈ কিনে আমি ৰুমত যাম যাই থাক নেকি গুড নাইট দি গুড নাইট ইয়াক থৈ কিনে আমি ডাইৰেক্ট ৰুমত যাম আৰু ব্লগটো ইয়াতে শেষ